নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 জানুৱাৰী। অৰুণোদয় হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একাউণ্টত সোমাব 8,000 কোটি টকা। 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ খবৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ হৈছে অসমবাসী ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা প্ৰদান কৰিব চৰকাৰে। ফেব্ৰুৱাৰী মাহতে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ দিব চৰকাৰে। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰা হ'ব এই ধন। তাৰপিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ খবৰ। বহাগ বিহুৰ পূৰ্বেই হ'ব পাৰে অসম বিধানসভাৰ নিৰ্বাচন। দুটা পৰ্যায়তে শেষ হ'ব পাৰে অসমৰ নিৰ্বাচন। কিছু আগতীয়াকৈ অনুষ্ঠিত হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন। 15 ফেব্ৰুৱাৰীৰ পিছতেই জাৰি কৰা হ'ব পাৰে নিৰ্বাচন অধিসূচনা। নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ সম্পূৰ্ণ সাজু দেশৰ নিৰ্বাচন আয়োগ। 15 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে। বিৰোধী ঐক্যত আসন বুজা-বৰা সন্দৰ্ভত শীঘ্ৰেই বৈঠক। নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু শাসন বিৰোধী। 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ